মঞ্চত উপবিষ্ট সকলোকে মাইনালোখাৰে শ্ৰদ্ধা আৰু মৰম জনাই লগতে কাইপৰি শিলিৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেওঁৰ এতিয়া এটি কবিতা পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নাম ক'ত আছে? একো কথা ভূগোলত নাই, হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকাই দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটা চকু সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৈৰ পৰাই দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰঙী তৰাবোৰ ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰৈত জোঙা এটা শিলত পৰি চীনামাটিৰ ফ্লেটৰ দৰে ফাগুনৰ জোন ভাগি যোৱা দেখি চৰাইবোৰে কেনেকৈ কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে ৰক্তক্ষীৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব, এতিয়াও নিশা আছে, সূৰ্যই কথা কব, সূৰ্যই এটা আমাক উত্তৰ দিব, সূৰ্যই এটা আমাক উত্তৰ দিব। ধন্যবাদ।